আমি প্ৰায়ে প্ৰতিটো প্ৰশ্নৰ উত্তৰ লগে লগে দিব বিচাৰোঁ, কাৰণ আমাৰ মনত এটা ধাৰণা থাকে যে নীৰৱতা মানেই দুৰ্বলতা। কিন্তু আচলতে তেওঁলোকেই আটাইতকৈ বেছি শিকিব পাৰে যিসকলে শুনি ভাল পায়। তেওঁলোকৰ শক্তি মাত কথাত নহয়, বৰং কোনটো সঠিক সময়ত ক'ব লাগে তাতহে থাকে। এইটো এটা এনেকুৱা অভ্যাস যি বাহিৰত শান্ত দেখি কিন্তু ভিতৰত মানুহজনক খুব শক্তিশালী কৰি তোলে। কোনোবা অভিজ্ঞ ব্যক্তিক মন কৰিবচোন, যেতিয়া কিবা নতুন সমস্যা আহে, তেওঁলোকে লগে লগে প্ৰতিক্ৰিয়া নিদিয়ে। তেওঁলোকে প্ৰথমে শুনে, চায় আৰু গোটেই বিষয়টো বুজি লয়। যেতিয়া বাকী সকলোৱে কৈ শেষ কৰে, তেওঁলোকে খুব কম কথাৰে এটা গভীৰ সমাধান আগবঢ়ায়। আজি কাৰোবাৰ সৈতে কথা পাতোতে নিজক এবাৰ সুধিবচোন, মোৰ কথা কোৱাটো এই মুহূৰ্তত সঁচাকৈয়ে দৰকাৰী নে? নে এইবাৰ কেৱল শুনি আৰু বুজিহে মই বেছি শিকিব পাৰিম? এই কথাটো এবাৰ ভাবি চাবচোন।